খাবলৈ ওলাইছোঁ দোকান আৰু এইফালে আমাৰ শাক বনাইছে। আহি পালোঁ ধুনীয়া ঠাইখিনি আৰু আপোনালোকক দেখাইছোঁ। তো কৈ আছোঁ ৰ'ব, ইয়াৰ ৰাস্তাৰ পৰা আমি ইমান ছাইডত নামি আহিছোঁ। এতিয়া ধুনীয়া ঠাইখিনি আপোনালোকক দেখাই আছোঁ কি। আৰু এইখন মই মাৰি লৈছোঁ কাৰণ বতাহ লাগে, ঠাণ্ডাত বতাহটো খাব নোৱাৰি, সেইবাবে মই এইখন মাৰি লৈছোঁ। আৰু আমাৰ ধুনীয়া ঠাইখিনি আছে। এয়া আমাৰ ধুনীয়া ঠাই। ধুনীয়া মানে কি আৰু সৰিয়হ দিছিলোঁ অকণমান। এইবাৰ ফাৰ্ষ্ট টাইম আমি সৰিয়হৰ খেতি কৰিছোঁ। এয়া মানুহজন চাই আছে। পিছে ইমান ছাগলী থাকে, তো সন্মুখৰখিনি শেষে কৰিছে প্ৰায়, এতিয়া এইখিনিত ফুল ধৰিছে। নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বছৰটোৰ ফাৰ্ষ্ট দিন। তো প্ৰথম দিনাই আপোনালোকক মই এনেকুৱা এডোখৰ ঠাই দেখালোঁ, যাতে এনেকুৱাকৈ আপোনালোকৰ জীৱনটো ফুলৰ নিচিনাকৈ হাঁহি ধেমালিৰে গুচি যায়। তো তাৰে কামনাৰে মই আজি এইখিনি আপোনালোকক দেখাই দিলোঁ। তো হেপী নিউ ইয়েৰ কোৱা এবাৰ মানুহজন। হেপী নিউ ইয়েৰ। এয়া এতিয়া আমি দোকান যাম, তো আপোনালোকক দেখাই দিলোঁ এইখিনি। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাই দিব। তো এতিয়া আমি যাওঁ, দেৰি হৈছে। এইবিলাক চাওক নোহোৱা কৰিছে ছাগলী খাই খাই সন্মুখৰখিনি, আৰু ভিতৰখিনিত এনেকুৱাকৈ আছে। আৰু আমি এনেকুৱাকৈ নেট লগাই পেলাই বাঁহৰ গোজ কৰি দিছোঁ। এইফালে দূৰলৈকে আছে আৰু সেইফালে নাযাওঁ। এতিয়া একদম খালী পথাৰ। তো এইবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ এইফালে মেইন ৰাস্তাটো। আৰু এইখিনি এতিয়া আমাৰ সৰিয়হৰ খেতি। আপোনালোকক কেনেকুৱা হয় খেতিটো, যেতিয়া সৰিয়হখিনি উঠাব হ'ব তেতিয়া দেখাই দিম। ইয়াতে ধুনীয়াকৈ পখিলা আৰু এয়া মৌমাখি পৰি আছে। ধুনীয়াকৈ পখিলা আছে বহুত, আৰু মৌমাখিও আছে। তো ভাল লাগিছে পৰিৱেশটো। এতিয়া মৌবিলাক এয়া চাওক, মৌমাখি এয়া উৰি উৰি খাই আছে। এয়া মৌমাখি, শব্দ শুনিছেনে? এয়া মৌমাখি। এয়া চাওক মৌমাখি আৰু পখিলা। এয়া পখিলা পৰি আছে।